বৰ্তমান আজি কাৰ্বি আংলং জিলাৰ টকলাংচু জলপ্ৰপাতত কাৰ্বি আংলঙৰ হাইৱেৰ পৰা প্ৰায় 15 কিলোমিটাৰ আহিব লাগে এই জলপ্ৰপাতলৈ। ৰাস্তা খুবেই বেয়া, আজি বৰষুণ দি আছিলে আমি আহোঁতে। এটা আহোঁতে জলপ্ৰপাত মাছ শুনিব পাইছে নিশ্চয়। বহুত ডাঙৰ জলপ্ৰপাত। কাৰ্বি আংলঙৰ টকলাংচু জলপ্ৰপাত বৰ্তমান আপোনালোকে যি দেখিবলৈ পাই আছে এয়া হৈছে কাৰ্বি আংলঙৰ টকলাংচু জলপ্ৰপাত। আজি বৰ্তমান পানী অলপ বাঢ়িছে, আহিছে, ঘোলা পানী আহিছে। এয়া হৈছে কাৰ্বি আংলং জিলাৰ অন্তৰ্গত টকলাংচু জলপ্ৰপাত। ডাঙৰ ঝৰ্ণা That's called Toklangsu.